নমস্কাৰ বন্ধু বান্ধৱীসকল, সমূহ বন্ধু বান্ধৱীসকললৈ স্বাগতম জনাই আজি মোৰ এই ভিডিঅ'টি আৰম্ভ কৰিবলৈ লৈছোঁ। আজি মই এই ভিডিঅ'টিত দেখুৱাম আপোনালোকক 7 বিধ শাক। 7 বিধ শাকনো কি কি, 7 বিধ শাক কেনেকৈনো ক'ৰ পৰা আনে, আজি মই ভিডিঅ'টোত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এই 7 বিধ শাক বহাগ বিহুৰ 7 বিহুত আমাৰ এই অসমীয়াৰ পৰম্পৰা হিচাপে প্ৰচলিত হৈ আছে 7 বিধ শাক। গতিকে আপোনালোকে চাব এই 7 বিধ শাক কি কি তাৰ লগত পৰিচয় কৰাই দিম। তাৰপিছত ধুনীয়াকৈ আমি এখন 7 বিধ শাকৰ আঞ্জা বনাম। এইখনে হৈছে 7 শাকৰ আঞ্জা। গতিকে আপোনালোকে ভিডিঅ'টি চাবলৈ নাপাহৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে বেল আইকনটো টিপি দিব। ইয়াতে ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মানিমুনি, তাৰপিছত ঢেকীয়া, ইয়াৰ পিছত ৰঙালাওৰ আগ, ভটুৰা, এয়া ডাঠা, এয়া পুৰপুৰি, এয়া নেথেঙি, আৰু এই গোটেইবিলাক লগ লাগি এয়া চাওক। এতিয়া আমি গোটেইবিলাক লগ কৰি দিছোঁ, আৰু ইয়াৰ লগতে আৰু এটা বস্তু দিব লাগিব, এইটো হৈছে আম।